কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ চাগে ভালেই। তো আজি এই ভিডিঅ'টো এটা বিশেষ কাৰণত বনাবলগীয়া হৈছে। তো কাৰণটো আপোনালোকক কৈ আছোঁ সকলোকে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দেখিছে আপোনালোকে এইখন এখন স্কুটি এণ্ট্ৰক, সকলোৱে চিনি পায়েই। এইখন এখন গাড়ী আৰু ইয়াৰ মেইন চলা ফুৰা কৰিব পৰা বস্তুটোৱে হৈছে এইটো। ইয়াৰ মেইন যিটো বস্তুটো হৈছে এইটো নহ'লে চলা ফুৰা কৰি ঘূৰি ফুৰিব নোৱাৰিম। গতিকে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। কথাটো হৈছে এইটোৱে যে এতিয়া হৈছে বিহুৰ ছিজন বা ইয়াৰ আগতে বহুতো কিবাকিবি অনুষ্ঠান প্ৰতিষ্ঠান হৈ থাকে আৰু যিহেতু সেই অনুষ্ঠানবিলাকত কি কৰে, বহুতো কিছুমান পেণ্ডেল দিয়া হয়। মানুহবিলাক আহিলে ধৰি লওক বহিব কৰিবৰ কাৰণে, বৰষুণ বতাহৰ পৰা ছেফটিৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই কাপোৰ বেৰি কৰি বাঁহ দি পুতি ধুনীয়াকৈ এটা পেণ্ডেল দিয়া হয়। কিছুমান গেট দিয়ে এটা ধুনীয়াকৈ বনাই ডেক'ৰেশ্যনৰ কাৰণে, দেখিব ভাল লাগে। এতিয়া ধৰি লওক বহুতো কিছুমান থিয়েটাৰ আহি আছে, সেই থিয়েটাৰবিলাকতো বিভিন্ন ধৰণৰ পেণ্ডেল দিয়া হয়। এতিয়া পেণ্ডেল দিয়াটোৱে মেইন কথাটো নহয়, মানে মেইন কথাটো হৈছে এইটো যে পেণ্ডেল দিওঁতে বাঁহত কিছুমান ধুনীয়া স্কিন আঁৰি তাত কি কৰে, গজাল মাৰি দিয়ে। মেইন কথাটো হৈছে সেইটোৱে, গজাল মাৰি দিয়ে। ধুনীয়াকৈ চালে বলে মানুহ গুচি গ'ল, চব ঠিকে আছে। কিন্তু যেতিয়া ধৰি লওক এই পেণ্ডেলটো ভাগোতে যিবিলাক গজাল তাত মাৰি থোৱা থাকে, সেই গজালবিলাক কি কৰে, উঘালি কিনে য'তে ত'তে যিকোনো ঠাইত য'তে ত'তে ৰাস্তাই ঘাটে মানে পেলাই থৈ গুচি যায়। সেইবিলাক কি ভালকৈ মানে সেইখিনি আপোনালোকে কাম কৰিছে নহয়, এটা ছাইডত থ'ব লাগে বস্তুবিলাক, তেতিয়া কোনো প্ৰব্লেম নাই। ধৰি লওক ৰাস্তা দি আহি আছে, মই মোৰ গাড়ীখনৰ কথাই কোৱা নাই, বহুতো গাড়ী অহা যোৱা কৰি থাকে, দুচকীয়া হওক চাৰিচকীয়া হওক, বহুতো গাড়ী অহা যোৱা কৰি থাকে। লগতে মানুহ দুনুহৰো অহা যোৱাটো হৈ থাকে। যেতিয়া খোজকাঢ়ি আহোঁ তেতিয়া ধৰি লওক দেখা পোৱা যায় গজাল পৰি কৰি থাকিলে, লাহে লাহে আহোঁ যিহেতু। কিন্তু গাড়ীখন লৈ গ'লেতো এই গজালকেইটা দেখা পোৱা নাযায় ন, যিহেতু সৰু সৰু হয় বস্তুটো। গতিকে আপোনালোকে যেতিয়া সেই কামবিলাক কৰে, গজালবিলাকত য'তে ত'তে নেপেলাব, এইটো বেয়া কথা ন। ধৰি লওক ঘপককৈ মানুহৰ ভৰিত সোমাই গ'ল, তেতিয়াতো বহুত প্ৰব্লেম হৈ যাব। কিন্তু গাড়ীটো সোমালে, গাড়ীটোতো এটা লিক মাৰিব যাওঁতে আজিকালি কি 50 টকা লাগে দুচকীয়া বাহনতে। যদি চাৰিচকীয়া বাহনত সোমায় তেনেহ'লেতো আপোনাৰ 100-150 তেনেকৈ লয় চাগে, মই গম নাপাওঁ, যিহেতু মোৰ তাত চাৰিচকীয়া বাহন নাই। কিন্তু মোটামুটি আপোনাৰ টায়াৰ পিছ টায়াৰটোত 15টাতকৈ ওপৰত লিক ওলাইছে, মানে অনলি গজাল সোমাইছে। চাওক এতিয়া আমি মিডল ক্লাছ মানুহ হয়, এখন গাড়ী কিনিবৰ কাৰণে কষ্ট কৰি যেনে গাড়ীখন কিনো ধৰি লওক। কিন্তু সেই গাড়ীখন কিনি পেলাই যদি লিক মাৰোঁতে তেনেকৈ যায়, মাহত 1 মাহ নহওঁতে যদি 6-5টা 4টা তেনেকৈ লিক ওলায়, তো গাড়ী চলাম কি? তো আপোনালোকৰ যদি অকণমান কমন চেঞ্চ থাকে তেনেহ'লে কথাটো ভালকৈ শুনি ল'ব। এইটো ফটো আমি কথা নাই। তো আপোনালোকে কাম কৰোঁতে ভালকৈ কাম কৰিব আৰু সেই গজালবিলাকৰ কথা কৈছোঁ, য'তে ত'তে নেপেলাব, বহুত প্ৰব্লেম হয়। আপোনালোকে এটা ছাইডত থওক বা কিবা পলিথিনত ভৰাই পেলাই লৈ যাওক, কামত খাটিব না, নহ'লে বেছি দিব পাৰিব। কিন্তু তেনেকৈ য'তে ত'তে সেইটো নেপেলাব, সেইটো বেয়া কথা ন। তো যদি আপোনালোকে বিশ্বাস কৰা নাই, মই আপোনালোকক দেখাই দিছোঁ। এইটো এটা দেখিছে, এটা, এইটো 2টা, এইটো এটা হৈছে 3টা, এইটো 4টা আৰু এইটো এই জাষ্ট মাৰি আনিছোঁ। এইটো হৈছে 5টা আৰু আছে, দেখাই আছোঁ। এইটো হৈছে 6টা, এইটো হৈছে 7টা, এইটো হৈছে 8টা, 9টা। দেখিছে, এখন এটা টায়াৰত যদি 9টাকৈ গজাল সোমায় বা লিক ওলায়, তে গাড়ী চলাম কি? তো আপোনালোকে অকণমান কমন চেঞ্চ ৰাখি কিনে সেই কামটো নকৰিব। গতিকে আপোনালোকে কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব, যদি মই কিবা বেয়া কৈছোঁ তেতিয়াহ'লে ক'ব। কথাটো অকণ ভাবি চাবলগীয়া। মই মোৰ গাড়ীখনৰ টায়াৰটোৰ কাৰণে মই কোৱা নাই, মোৰ বুলিয়ে নহয়, মোৰ নিচিনাকৈ যদি বেলেগৰো হয় তেতিয়াহ'লে তেখেতলোকে বুজি পাব না, যাৰ আছে। গতিকে আপোনালোকে কামখিনি কৰোঁতে অকণ ভালকৈ কৰিব আৰু য'তে ত'তে এই গজালবিলাক নেপেলাব, কাৰণ এটা গজালে বহুত বিপদ হ'ব পাৰে। লিক মৰাটো ডাঙৰ কথা নহয়, তো লিকটো মাৰি দিব পৰা যাব ন। কিন্তু ভাবি চালে বহুত প্ৰব্লেম হয়। গতিকে কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আৰু এই কথাখিনি ভালকৈ ভাবি চাব, আজিৰ পৰা যাতে য'তে ত'তে কোনেও গজালবিলাক ৰাস্তাত নেপেলায়, য'তে ত'তে যেনে নেপেলায়, গোটাই পেলাই থৈ দিব ক'ৰবাত, নহ'লে লৈ যাব বেছি দিব পাৰিব, তাৰ পৰা 2 টকা পাবও পাৰিব। কিন্তু মানে ৰাস্তাত গজালখিনি কেতিয়াও নেপেলাব। বাই বাই।